নমস্কাৰ বন্ধু বান্ধৱীসকল, নতুন চিলেবাছ অনুসৰি লেংগুৱেজ 1 আছামিজৰ লৈ আহিছোঁ কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন। আহকচোন চাওঁ। 1 নম্বৰতে আছে, প্ৰথম অসমীয়া চনেট কবিতাটিৰ নাম কি? ক. চকুলো, খ. পুৱা, গ. প্ৰিয়তমাৰ চিঠি, ঘ. মই বিপ্লৱী মই তাণ্ডৱী। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গ. প্ৰিয়তমাৰ চিঠি। 2 নম্বৰতে আছে, ধন্য নৰ তনু ভাল উপন্যাসখনৰ লিখক কোন? ক. লক্ষ্মীনাথ বেজবৰুৱা, খ. আব্দুল মালিক, গ. পদ্মনাথ বুঢ়াগোহাঁই, ঘ. ভৱেন্দ্ৰনাথ শইকীয়া। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব খ. আব্দুল মালিক। 3 নম্বৰত আছে, অসমীয়া ভাষাত ছপা হোৱা প্ৰথমখন গ্ৰন্থ হ'ল মহাভাৰত, বাইবেল, অভিধান, কীৰ্তন। শুদ্ধ উত্তৰটো হ'ল বাইবেল। 4 নম্বৰতে আছে, মাধৱদেৱে ৰচনা কৰা বৰগীতৰ সংখ্যা কিমান? ইয়াত আছে 119টা, 151টা, 121টা, 201টা। শুদ্ধ উত্তৰটো হ'ল 119। 5 নম্বৰত আছে, মমতাৰ চিঠি কবিতাটোৰ ৰচক কোন? ইয়াত হৈছে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, হেম বৰুৱা, নিৰ্মলপ্ৰভা বৰদলৈ, চন্দ্ৰকুমাৰ আগৰৱালা। শুদ্ধ উত্তৰটো হ'ল হেম বৰুৱা। 6 নম্বৰত, তলৰ কোনখন প্ৰহসনমূলক নাটক কাৰেঙৰ লিগিৰী, লিটিকাই, বেলিৰাম, সাধনী? শুদ্ধ উত্তৰটো হ'ল লিটিকাই। 7 নম্বৰত আছে, শংকৰদেৱৰ একমাত্ৰ সংস্কৃতত লিখা গ্ৰন্থখন কি? কীৰ্তন, দৰ্শম, ৰত্নাৱলী, ভক্তি ৰত্নাকৰ। শুদ্ধ উত্তৰটো হৈছে ভক্তি ৰত্নাকৰ। 8 নম্বৰত আছে, প্ৰথম অসমীয়া বাতৰি কাকত হ'ল জোনাকী, অৰুণোদয়, বাঁহী, আবাহন। শুদ্ধ উত্তৰ হ'ল অৰুণোদয়। 9 নম্বৰত আছে, বেলিৰাম নাটকৰ নাট্যকাৰ হ'ল লক্ষ্মীনাথ বেজবৰুৱা। 10 নম্বৰত আছে, প্ৰথম জ্ঞানপীঠ বঁটা বিজয়ী অসমীয়া প্ৰথম সাহিত্যিক হ'ল বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। 11 নম্বৰত আছে, অসমীয়া ভাষা উন্নতি সাধনী সভাৰ মুখপত্ৰখন আছিল জোনাকী। ভিডিঅ'টি কেনে পালে নিশ্চয় কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আজিলৈ ইমানেই।